আৰু কি কাৰণে অৱতাৰ হ'ব বুলি কৈছে হৰি বা ভূমিৰ ভাৰ এই সংসাৰৰ যিবিলাক ভাৰ বোজা হৈ আছে এই বোজাখিনি তুমি হৰণ কৰি পিনে সন্তসকলক ৰক্ষা কৰিবা সেইবাবে আমাৰ মনত বহুতো আনন্দ পাইছোঁ দেৱতাসকলে স্তুতি কৰিছে ভগৱন্তক তোমাৰ পাৱৰ খোজে অলংকিত হৈমে ভূমি ধ্বজ ব্ৰজ দেখি অংকুশ তোমাৰ চৰণে আমি পৰিয়া প্ৰণাম কৰোঁ ৰক্ষা কৰা পৰম পুৰুষ এই মতে মাধৱক কৰিলা অনেক তুতি ত্ৰিদশে সহিতে সৃষ্টি কৰে শুনিও কহবা সদ মহাভাগৱত পদ কহে কৃষ্ণ কিংকৰ শংকৰে দেৱৰ দেৱতা হৰি জানিয়া যতন কৰি লয় এক হৰণ কৃষ্ণত গায়া নাম গুণ গীত কৰিয়াই একান্ত চিত তেৱে স্থান পাইবা বৈকুণ্ঠত কবিৰ উপরে শুনিও অভিপ্রায় আতকৰে পুণ্য নাই হুৱে শুদ্ধ মহাপন্ত জাতি পৰম বান্ধৱ নাম যিটো লয়ে অবিশ্ৰাম তাৰ হাত কাৰ্য সাধে তোমাৰ পাৱৰ খোজে অলংকিত হৈবে ভূমি ধ্বজ বজ্ৰ দেখিব ভগৱানৰ যিবিলাক হৰি পাদচিহ্ন সেই পাদচিহ্ন যে যদি পৃথিৱীত পৰে তেতিয়া বোলে কি হ'ব পৃথিৱীখন অলংকিত হ'ব যেনেকৈ আমাৰ আইসকলে ভূষণবিলাক পিন্ধে তেনেকৈ ভগৱানৰ চৰণ চিহ্ন পৃথিৱীত পৰিলে বোলে পৃথিৱীও সেইবিলাক অলংকাৰ হিচাপে পিন্ধিবলৈ পাব তোমাৰ চৰণে আমি পৰিয়া প্ৰণাম কৰোঁ ৰক্ষা কৰা পৰম পুৰুষ সেইকাৰণে দেৱতাসকলে একান্ত তেওঁৰ চৰণত পৰি প্ৰণাম কৰিছে গতিকে তুমি আমাক ৰক্ষা কৰা এহিমতে মাধৱক কৰিলা অনেক তুতি ত্ৰিদশে সহিতে সৃষ্টি কৰে মানে এনেকৈয়ে ভগৱানৰ শ্ৰীচৰণত ত্ৰিদশত যিমান দেৱতা আছিলে আৰু সৃষ্টিকৰ ব্ৰহ্মাই এনেধৰণে তেওঁৰ শ্ৰীচৰণত তুতি কৰিছে শুনিও সভাসদ মহাভাগৱত পদ কহে কৃষ্ণ কিংকৰ শংকৰে এই কথাখিনি শংকৰে কৈছে নহয় জানো হয় দেৱৰো দেৱতা হৰি জানিয়া যতন কৰি লৈও এক শৰণ কৃষ্ণত গতিকে আমাৰ সকলোকে কৈছে যে এই কথাখিনি জানি আমি সকলোৱে একমাত্ৰ ভগৱান কৃষ্ণৰ শ্ৰীচৰণত শৰণ ল'বলৈ কৈছে গায়পতি যাদৱ হৰি তোমাৰ চৰণে লাগো ৰাম কবন কীৰ্তন বিমল ভকতি কাকুতি কৰিয়া মাগো হে ৰাম ৰাম হে শুনৰ পালেঙতে মাধৱে প্ৰকাশে চতুৰ্থ
ৰাম তোমাৰ সেৱা কৰিম কেনে কৰি আমাৰ শক্তি নাই। ৰাম দুখ ক্ষমা কৰি সুখানি চৰণ দিবা পদ তলে হে ৰাম ৰাম মাধৱে জগাইছে ৰাম উঠোন গুৰুদেৱ মইহে জগাইছো ভকত হবে আছে হে ৰাম ৰাম আচাৰ কেৱলে তোমাৰ অপ